channel. Moi Rajashree Khomai আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছো। প্ৰথমে সকলোকে ধন্যবাদ। মই 1000 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। গতিকে মই তাৰ কাৰণে বিৰাটেই সুখী। তেনেকুৱা একচুৱেলি প্ল্যান নাছিলে যে মই ভিডিঅ' বনাম মানে ইউটিউবত আপলোড কৰিম। যোৱা বছৰ মই এটা ভিডিঅ' বনাইছিলোঁ দিল দিয়া গাল্লা কভাৰ ভিডিঅ' এটা আৰু যিসকলে চোৱা নাই মই ডেছক্ৰিপশ্যন লিংকত দি দিম আৰু আপোনালোকে চাব পাৰিব আৰু মোক জনাব পাৰিব কেনেকুৱা হৈছে। আৰু সেইটোৰ পিছত মই একচুৱেলি একো ভিডিঅ' আপলোড কৰা মোৰ হোৱা নাছিলে আৰু যেহেতু এতিয়া ইমান দিন লকডাউন চলি আছে আমি একো কৰিব পৰা নাই ঘৰতে সোমাই আছো কিবা না কিবা কামত ব্যস্ত হৈ থকাটো খুব দৰকাৰ বুলি মই ভাবোঁ। গতিকে ময়ো কিবা এটা কাম উলিয়াই লৈছোঁ যিটো কাম কৰি মোৰ ভাল লাগে আচলতে আৰু সেইটো হৈছে মোৰ নতুন নতুন বস্তু শিকি ভাল লাগে। গতিকে মই ইমান দিন চাই আছিলোঁ বহুত মানুহে এটা ইনষ্ট্ৰুমেণ্ট বজাই আছিলে আৰু ইনষ্ট্ৰুমেণ্টটো হ'ল এইখন ইউকুলেলে। গতিকে ইনষ্ট্ৰুমেণ্টটো মই চবকে বজাই থকা দেখিছিলোঁ আৰু মোৰ এনেকুৱা লাগিল যে মই পটককৈ পাৰিম নিচিনা লাগিলে বজাবলৈ আৰু কেতিয়াবা হয় ন কিছুমান বস্তু পটককৈ দেখাৰ লগে লগে ফিল হয় ভাল লাগি যায় গড লাভ ইট ফাৰ্ষ্ট চাইট বুলি পেলাই কাইণ্ড অফ তেনেকুৱা ফিলিং আৰু যিয়ে নহওক এখন বিৰাট সৰু হয় ধৰিবলৈ ভাল হয় বজাবলৈও বিৰাট ইজি নিচিনা মোৰ ফিল হৈছে অকণমান মানে কম্পেয়াৰ টু গিটাৰ বা বাকীবিলাক ইনষ্ট্ৰুমেণ্ট অকণমান হাৰ্ড এইখন অলপমান যেন চাইডেল ষ্ট্ৰিং আছে বজাবলৈ অকণমান মোৰ ইজি লাগে মোৰ জাষ্ট ফিলটো কৈছোঁ আৰু আচলতে আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল যে বহুত মানুহে মোক সুধি আছে ইনষ্ট্ৰুমেণ্টটো মই ক'ত কিনিলোঁ কিমান দাম পৰিলে গতিকে ভাবিলোঁ তাৰপৰা সৰুকৈ ভিডিঅ' এটা মই বনাব পাৰোঁ যদিও মই বহুত ইনফৰমেশ্যন দিব নোৱাৰিম মই থুলমূলকৈ আভাস অকণমান দিব পাৰিম গতিকে পলম নকৰোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই ইউকুলেলে কিনিবলৈ গ'লোঁ গুৱাহাটীৰ ৰাজগড়ত থকা ইনষ্ট্ৰুমেণ্টৰ দোকানবোৰলৈ। মোৰ দিন বেয়া আছিল যে মই বিচাৰি যোৱা কোম্পানীটো তাত এভেইলেবল নাছিল কাৰণ বহুদিন ধৰি লকডাউন চলি আছিল। চ' মই আজি আহিলোঁ ইউকুলেলে কিনিবলৈ কাৰণে এখন দোকানত আগৰ কোনো দোকানত চালোঁ কিন্তু তাত মোৰ ইউকুলেলে পচন্দ নহ'ল চ' আমি ইয়াত আহিলোঁ আৰু ইয়াত আহি পেলাই চাওঁ কেনেকুৱা শিকায় কেটেগৰী আছে চ' কি আছিলে আপোনাৰ সোপ্ৰানো চাইজ আছে তাৰপিছত আপোনাৰ টেনৰ আছে আৰু আপোনাৰ কনচাৰ্ট চাইজ আছে। অ'কে চ' মই এতিয়া যিখন কিনিছোঁ সেইটো কোনটো চাইজ এইটো আপোনাৰ সোপ্ৰানো চাইজ সোপ্ৰানোৰ চবতকৈ সৰু মিডিয়াম চাইজ হয়। ইউকুলেলে অকল তিনিটাই নহয় ইয়াৰ আৰু ভাগ আছে কিন্তু এই দোকানখনৰ মাত্ৰ তিনিটাই এভেইলেবল আছে। ইমানকেইখন ইউকুলেলে চোৱাৰ পাছত মোৰ এখন ইউকুলেলে পচন্দ হ'ল আৰু সেইখন হৈছে এইখন আৰু এইখনত মই দিলোঁ 3000 টকা। ইতিমধ্যে আপোনালোকে দেখিলে মই ইনষ্ট্ৰুমেণ্টটো ক'ত কিনিলোঁ আৰু মোৰ কিমান দাম পৰিল আৰু বহুতে একচুৱেলি সুধি থাকে যে ইনষ্ট্ৰুমেণ্টৰ নামটো ইউকুলেলে কয় নে ইউকুলেলি কয় আচলতে ঠাই বিশেষে নামটো বেলেগ বেলেগ হয় বহুতে বেলেগ বেলেগ ধৰণে প্ৰনাউন্সিয়েশ্যন কৰে যেনেকৈ কিছুমানে ইউকুলেলে বুলি কয় কিছুমানে উকুলেলে বুলি কয় কিছুমানে ইউকুলেলি বুলি কয় আৰু কিছুমানে ইউকালেলে বুলি কয় ইউকালেলে এইটো অলপমান দিগদাৰ। এয়া আছিল আজিৰ ভিডিঅ' মই ক'ত কিনিলোঁ আপোনালোকক দেখালোঁ আপোনালোকক গম পোৱালে গতিকে আপোনালোকৰ যদি ইচ্ছা কৰে গৈ পেলাই কিনিব পাৰে আৰু এই সময়খিনি ইউটিলাইজ কৰিব পাৰে বজাব পাৰে নতুন এটা বস্তু শিকিব পাৰে। আজি ৰাতি সামৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিল চাই মোক জনাবলৈ নাপাহৰিব যিহেতু চেনেলটো নতুন হয় লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ছখিনি আপোনালোকে নটিফিকেশ্যনখিনি পায়। আজিলৈ যেনে আহিছোঁ লাভ